পেলাই কৰি লৈছোঁ আৰু কি হৈছে আৰু বহুত বস্তু আছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু বহুত দিনৰ বিৰতিৰ পিছত আজি আকৌ আহিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ। আজি আচলতে ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ। আগৰ পৰা যে আপোনালোকক কৈ আছিলোঁ ক'ৰবাত যাম আপোনালোকে চাইছে ক'ত যাব, গ'লেই নেকি, ভিডিঅ'ই দেখোন নিদিলে। তো আজি আচলতে আজি আমি যোৱাৰ কাৰণে আজি পেকিং কৰিম। আজি হৈছে 16 তাৰিখ। তো 16 তাৰিখে আজি পেকিংখিনি কৰি ল'ম, কি লৈ যাওঁ তালৈ, কি নাই নিওঁ। আৰু বহুত বস্তু অনলাইনতো অনা গৈছে বাৰু, কিবা সেইবোৰ একেলগে আপোনালোকক দেখুৱাম বুলি আছোঁ। আৰু এতিয়া দেখাম বাৰু আপোনালোকক। লাষ্ট তাৰিখে আমি যাবলৈ হ'ব, গতিকে পেকিং কৰিবলৈ টাইমেই নাথাকিব। সেইকাৰণে ভাবিলোঁ 16 তাৰিখে খুব লাহে ধীৰে আচলতে ক'ৰবাত যোৱাটো হ'লে অলপ আগতীয়াকৈ পেকিং কৰিব লাগে, নহয় সময়মত উৎপাত হ'লে মানে বস্তুবিলাক ইটো সিটো ৰৈ যোৱা চান্স থাকে। তো ভিডিঅ'টো সকলোখিনি পায়েই থাকিব 21 তাৰিখৰ পৰা। তো এইটো ভিডিঅ' আপোনালোক সকলোৱে চাব দেই। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট। বস্তুবিলাক সামৰি কৰি লৈছোঁ আৰু তো কি পেকিং কৰিছোঁ, কি নাই আপোনালোকক বাৰু দেখাম। আৰু এয়া মানুহজনো আহিছিল ন, গোটেইখিনি সামৰি সুতৰি এনেকৈ গোটেইখিনি অলপ চলপকৈ ভাগ কৰি পেলাই কৰি লৈছোঁ আৰু কি হৈছে বেয়া কৰি দেখাই আছোঁ। এয়া হৈছে, ইয়াতে সকলোখিনি মেডিচিন আছে, ঔষধ পাতি গোটেইখিনি, গেছৰ, কাহৰ সকলোখিনি ইয়াতে আছে। তাৰপিছতে জেকেট, ঠাণ্ডাত যিহেতু প্ৰয়োজন হ'ব, এয়া জেকেট আৰু ট্ৰেক পেণ্টবিলাক ইয়াতে ৰাখিছোঁ। তাৰপিছতে আহিলে এয়া গামোচাৰ অবিহনেতো মন্দিৰত যোৱাটো ভাল নালাগে দিয়কচোন। তো গামোচা ল'লোঁ। তাৰপিছতে এয়া কাপোৰ আৰু জেনেৰেল কাপোৰখিনি ইয়াতে ল'লোঁ। তাৰপিছতে এয়া হৈছে চেণ্ডেল, এইযোৰ মোৰ, এইযোৰ মানুহজনৰ। তাৰপিছতে এয়া জোতা, এইযোৰ মোৰ, এযোৰ তেখেতৰ। আৰু এনেকৈ বস্তুখিনি এনেকৈ লৈ লৈছোঁ ফাৰ্ষ্টে। তাৰপিছত বেগত ভৰাব লাগিব। আৰু এয়াই আৰু গোটেইখিনি বস্তু। বাৰু অনুমান কৰিব পাৰিছেনে? সকলোখিনি বাৰু কম আপোনালোকক, ভিডিঅ'বোৰ চাই থাকিলে এনেই গম পাব ক'ত গৈছোঁ, কি কৰিছোঁ। আৰু থাৰ্মোফ্লাস্ক লৈ লৈছোঁ, পানী বটল লৈ লৈছোঁ। তাৰপিছতে আৰু এয়া বেগ, আৰু এটা বেগ আছে, এইটো এটা ল'ম আৰু এটা বেগ। আৰু বহুত বেছি কাপোৰ বস্তু মানে অলপমান কমাই ল'ম বুলি ভাবিছোঁ, যিহেতু যিখিনি প্ৰয়োজনীয় সেইখিনিহে ল'ম। বেছি এগালমান পেকিং হ'লে মানে প্ৰব্লেম হৈ যায় আৰু ঠাণ্ডাত প্ৰয়োজন হ'ব পাৰে। তো এই অকণ সৰু ছিংগল কম্বল দুখনো লৈ লৈছোঁ ঠাণ্ডাত। তাত বা কেনেকুৱা কি গমটো নাপাওঁ। এইবোৰ চক্স এইবোৰতো প্ৰয়োজনীয়। তো এইখিনি লৈছোঁ ঠাণ্ডাৰ কাৰণে। আৰু এয়া হাত মোজা দুযোৰ, এইবোৰ পানী বটল বেগত। আৰু জেকেট, মোৰ এইটো জেকেট, মানুহজনৰ এইটো লৈছোঁ। আৰু আছে বহুত বেলেগ বস্তু ভৰাবলৈ। এতিয়া বৰ্তমান ইমানখিনিয়ে, বাকী আপোনালোকক ক'ম বাৰু কি লৈছোঁ, কি নাই, A to Z গোটেইখিনি। তো আজিলৈ ইমানখিনি আছিলে, এতিয়া ভৰাই লওঁ। ৰুমটো বহুত বেছি লেতেৰা হৈ আছে, বহুত অপৰিপাটি হৈ আছে, কাৰণ বস্তুখিনি এনেকৈ উলিয়াই দিলে যে তেনেকৈ মানে চিজিল হৈ থকা নাই। আৰু এইবোৰ ইগন'ৰ কৰিব দেই, একদম বেয়া হৈ আছে, লেতেৰা হৈ আছে ৰুমটো। আৰু মানুহজন কামত লাগি আছে। আৰু বাকীখিনি আৰু নেক্সট ভিডিঅ'টো দেখাম আপোনালোকক। আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।